নমস্কাৰ মই সাদ্দাম আলম আজিৰ ক্লাছলৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম ষষ্ঠ শ্ৰেণীৰ ক্লাস 6ৰ যে অসম জাতীয় বিদ্যালয়ৰ কিতাপ আছে সেইখনৰ চেপ্টাৰ 3ৰ যে লসাগু আৰু গসাউ যেটো আমাৰ টপিকস আছে সেইটোৰ বিষয়ে আলোচনা কৰিম। ফাৰ্স্ট যেটো চেপ্টাৰ আছে 3A তাতে আমাৰ গসাউখিনি বেছিকে ডিসকাস কৰা আছে আৰু জিমান ম্যাথ আছে সলভ কৰা আছে সেইবিলাক আমাৰ গসাউ ফার্স্ট কনসেপ্টটো লাগে দৰকাৰ হয়। তো আমি দুটাই ডিসকাস কৰি লও আজ বেসিকখিনি। ফার্স্ট লসাগু আৰু গসাউ। আমি লসাগু আৰু গসাউৰ বেসিক যিখিনি আছে সেইখিনি আগতো পাইছিলো, আজি অলপ আৰু ডিসকাস কৰি লও। তো লসাগু হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাউ হৈছে গৰিষ্ঠ সাধারণ উৎপাদক। ফার্স্ট আমি গসাউর বিষয়ে কিছু জানি লও। তাই ইয়াতে দিছে গরিষ্ঠ সাধারণ আমার উৎপাদক। এতিয়া না উৎপাদক ন কি? ফার্স্ট আমি উৎপাদকৰ বিষয়ে কিছু জানি লম। ফ্যাক্টৰৰ বিষয়ে আমার গরিষ্ঠ সাধারণ উৎপাদকত আমি উৎপাদকৰ বিষয়ে কিছু জানি লম। ফ্যাক্টর কি, উৎপাদক কি। তো উৎপাদক হৈছে এটা সংখ্যা জীৱৰ সংখ্যাৰে বাকি নৰৱাকৈ বিভাজ্য হয়, সেই সংখ্যাবোৰকে আমি উক্ত সংখ্যাটোৰ উৎপাদক বুলি কম। তো ধৰি লোৱা আমি উদাহৰণ হিচাপে 12 লৈছো, এটা সংখ্যা লৈছো। 12ক আমি বাকি নৰৱাকৈ কিহেৰে ডিভাইড কৰিব পাৰো? 12 ডিভাইডেড বাই 1 একেৰে আমি বাকি নৰৱাকৈ ডিভাইড কৰিলে 12 হয়। 12ক আমি 2ৰে যদি আমি 2ৰে যদি হৰণ কৰো তেন্তে বাকি নৰৱাকৈ আমাৰ ডিভাইড হ'ব কিহেৰে? 6ৰে। ভাগফলটো আমি পাম। 12ক আমি কিহেৰে আৰু পাৰিম? 3ৰে হৰণ কৰিলে আমি কি পাম? বাকি নৰৱাকৈ 4। 12ক আমি 4ৰে হৰণ কৰিলে আমি কি পাম? ভাগফল 3। 12ক আকৌ আমি 6ৰে হৰণ কৰিলে আমি কি পাম? 2। আৰু 12ক আমি কিহেৰে হৰণ কৰিলে আমি পাম? আৰু 12ৰে যদি হৰণ কৰো বাকি নৰৱাকৈ আমি কি পাম? 1 পাম। এতিয়া উৎপাদকত আমি যেটো উৎপাদকৰ কাক বলে আছিল সেইটোত আমি জানিছিলো যে কোনোটা সংখ্যাক যদি বাকি নৰৱাকৈ জীৱৰ সংখ্যাৰে আমি হৰণ কৰিম সেই সংখ্যাবোৰক আমি যিবিলাক পাম সেই সংখ্যাবোৰক কি বুলি কম? আমি এই সংখ্যাটোৰ উৎপাদক বুলি কম। যেনে তোমালোকৰ 12ৰ উৎপাদক আমি কি পাম? 12 পাম, 6 পাম, 4, 3, 2 আৰু কি পাম? 1 পাম। তেন্তে উৎপাদকটো এনেকে আমাৰ উলিয়াব লাগিব। উৎপাদক হৈছে কোনোটা সংখ্যাক যদি আমি বাকি নৰৱাকৈ হৰণ কৰি জীৱৰ সংখ্যা পাম সেইবোৰ সংখ্যাক আমি কি কম? এই সংখ্যাটোৰ উৎপাদক বুলি কম। ঠিক তেনেকে আমি উদাহৰণ হিচাপে 12 লৈছো। 12ৰ উৎপাদক হিচাপে 12, 6, 4, 3, 2 আৰু 1 পাইছো। নেক্সট এতিয়া আমি গুণিতকৰ বিষয়ে অলপ জানি লম। এতিয়া আমি গুণিতকৰ বিষয়ে অলপ ডিসকাস কৰি লও। গুণিতক হৈছে এটা সংখ্যাৰে জীৱৰ সংখ্যাক আমি বাকি নৰৱাকৈ হৰণ কৰিব পাৰি সেইবোৰ সংখ্যাক উক্ত সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। ধৰি লোৱা 12 * 1 আমি দেখা তোমালোকে 1ৰে 12ক ডিভাইড কৰিলে আমি 12 পাম। 2ৰে আমাৰ 12ক আমাৰ বাকি নৰৱাকৈ হৰণ যায়, কিন্তু এইটো আমি যেতিয়া ইনটু কৰিম গুণিতক কৰিম তেতিয়া আমি 24 পাম। 3ৰেও আমাৰ কি হয়? 12ক ডিভাইড যায়, ডিভাইড গলে বাকি নৰৱাকৈ ডিভাইড যায়। তেতিয়া যদি আমি 12ক আৰু 3ক যদি গুণিতক কৰো তেন্তে 36 পাম, এনেকে 48। তা আমাৰ 12, 24, 36 আৰু 48ক আৰু মানে 60 এনেকুৱা আমি পাই থাকিম। আদি সংখ্যাবোৰক আমি কার গুণিতক বুলি কম? 12ৰ গুণিতক বুলি কম। এইটোই আছিল আমাৰ গুণিতকৰ কনসেপ্ট। এতিয়া আমি মৌলিক সংখ্যাৰ বিষয়ে অলপ জানি লও। মৌলিক সংখ্যা হৈছে প্ৰাইম নাম্বাৰ।
যি সংখ্যার মাত্র দুটা ভিন্ন উৎপাদক থাকে এটা হৈছে 1 আৰু আনটো হৈছে সংখ্যাটো নিজে সেইটো আমি মৌলিক সংখ্যা বুলি কম যেনেকুৱা আটাইতকৈ আমাৰ সৰু মৌলিক সংখ্যা হৈছে 2 এতিয়া 2ৰ আমাৰ যেতিয়া আমি উৎপাদক উলিয়াম 2 সংখ্যাটো হ'ব আৰু ইয়াৰ লগত উৎপাদক হ'ব আমাৰ 1 তেতিয়া দেখা তোমালোকে 2ৰ আমাৰ উৎপাদক দুটা এটা হৈছে 1 আৰু সংখ্যাটো নিজে হৈছে ঠিক তেনেকৈ 3ৰ গুণিতক আমাৰ কি 3 * 1 ঠিক আছে তো সংখ্যাটো নিজে হৈছে আৰু এটা হৈছে 1 তেনেবৰ সংখ্যাক আমি কি কম মৌলিক সংখ্যা বুলি কম ঠিক তেনেকৈ আমাৰ 7 11 13 আদি আমাৰ এইবিলাক মৌলিক সংখ্যাৰ উদাহৰণ এতিয়া আমি যৌগিক সংখ্যাৰ বিষয়ে আলোচনা কৰি লওঁ যৌগিক সংখ্যা হৈছে যি সংখ্যাৰ আমাৰ দুটাতকৈ বেছি উৎপাদক থাকে তেনে সংখ্যাক আমি যৌগিক সংখ্যা বুলি কম আৰু আটাইতকৈ সৰু যৌগিক সংখ্যা আমাৰ হৈছে 4 যেনেকৈ মৌলিক সংখ্যা আটাইতকৈ সৰু আছিল 2 যে যৌগিক সংখ্যা আমাৰ 4 তো যৌগিক সংখ্যা হৈছে যি সংখ্যাৰ দুটাতকৈ বেছি উৎপাদক থাকে সাপোজ 4 * 1 উৎপাদক যদি আমি উলিয়াই লওঁ 2 * 2 তা আমাৰ দেখা তোমালোকে ইয়াতে আমাৰ সংখ্যা যদি আমি বাদ দিও 4 এটা হৈছে 1 আৰু এটা হৈছে আমাৰ কি সংখ্যাটো নিজে আৰু আনটো হৈছে 2 আমাৰ দুটাতকৈ বেছি আমাৰ উৎপাদক হৈছে সেই কাৰণে 4 আটাইতকৈ আমাৰ সৰু যৌগিক সংখ্যা ঠিক তেনেকৈ 6ৰ উৎপাদক 6 * 1 2 * 3 আমাৰ কেইটা উৎপাদক 6 1 2 3 আমাৰ দুটাতকৈ অধিক উৎপাদক হৈছে সেই কাৰণে 4 6 8 9 10 এইবিলাক আমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব এতিয়া আমি পৰস্পৰ মৌলিক সংখ্যা কোপ্ৰাইম নাম্বাৰছৰ বিষয়ে জানি লম কোপ্ৰাইম নাম্বাৰছ হৈছে বা পৰস্পৰ মৌলিক সংখ্যা হৈছে দুটা সংখ্যাৰ যদি 1ৰ বাহিৰে আন সাধাৰণ উৎপাদক না থাকে যদি 1 বা 1ৰ বাহিৰে যদি আন সাধাৰণ উৎপাদক না থাকে তেন্তে আমি সংখ্যা দুটা কি বুলি কম পৰস্পৰ মৌলিক সংখ্যা বুলি কম অকল আমাৰ 1 2 আমাৰ সাধাৰণ উৎপাদক থাকিব লাগিব তেনেবৰ সংখ্যাক আমি কি বুলি কম কোপ্ৰাইম নাম্বাৰছ বা আমাৰ পৰস্পৰ মৌলিক সংখ্যা এতিয়া এক্সাম্পল হিচাপত লৈছো যেনে 8ৰ উৎপাদক কি 1 * 8 আৰু 2 * 4 8ৰ উৎপাদক আমাৰ কি কি হ'ব তেন্তে 1 2 4 আৰু 8 ঠিক তেনেকৈ 9টো লৈছো 9ৰ উৎপাদক হ'ব আমাৰ 1 * 9 তেন্তে 3 * 3 9ৰ গুণিতক আমাৰ 9ৰ উৎপাদক তেন্তে কি হ'ব 1 3 আৰু 9 এতিয়া দেখা তোমালোকে 8 আৰু 9ৰ সাধাৰণ উৎপাদক আমাৰ কি আছে 1 আছে নাইবা তোমালোকে পৰস্পৰ মৌলিক সংখ্যা যেতিয়া উলিয়াবা তোমালোকে এটা বস্তু মনত ৰাখিব লাগিব বা এটা কথা তোমালোকে দেখিব লাগিব কি যে দুটা পৰস্পৰ মৌলিক সংখ্যাৰ যাতে গসাউটো আমাৰ কি হয় 1 হয় ইয়াতে চোৱা 8 আৰু 9ৰ আমাৰ গসাউ কিমান হৈছে গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক আমাৰ কি 1 মানে 1 ইয়াৰে 1ৰ গসাউ এটো সেই কাৰণে আমাৰ 8 আৰু 9 হ'ব আমাৰ কি পৰস্পৰ মৌলিক সংখ্যা